শদিয়াৰ পৰা ধুবুৰীলৈ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ চাগেহে কোনোবা এজন ব্যক্তি ওলাব যিয়ে চাহ কি বস্তু বুলি ক'ব বা চিনি নাপাব। চাহ আমাৰ সমাজৰ এটি সংস্কৃতি। মূৰৰ বিষ পলকতে নোহোৱা কৰাৰ পৰা ভাগৰাজনক মুহূৰ্ততে সক্ৰিয় কৰাৰ দৰে নানান যাদুৰ দৰে গুণাগুণ থকা চাহৰ আমাৰ ঘৰৰ সকলোৰে পাকঘৰৰ আলমাৰীৰ চুকত এটি জেগা চিৰস্থায়ী। পিছে অসমত চাহৰ উৎপত্তি বা ভাৰতৰ লগতে গোটেই বিশ্বত অসমৰ চাহ কেনেকৈ পৰিচিত হ'ল আপুনি জানেনে? চাহ গছৰ সৃষ্টি কেনেকৈ হ'ল আপুনি জ্ঞাতনে? যদি নেজানে এই ভিডিঅ'টো আপোনাৰ বাবেই। পিছে ভিডিঅ'টোৰ শেষত যদি আমাৰ এই ভিডিঅ'টোত আপুনি নতুন কথা কিবা গম পায় তেন্তে আপুনি আমাৰ এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধূপকাঠিৰ ইতিহাসৰ লিংকটো ওপৰত দি দিলো, চাব পাৰিব। দ্য ডাৰ্ক ট্ৰাইব, জ্ঞাত বিষয়বোৰৰ অজ্ঞাত তথ্য। অসমৰ চাহৰ কথা ক'লে দুজন ব্যক্তিৰ নাম নলৈ নোৱাৰি, ৰবাৰ্ট ব্ৰুচ আৰু মণিৰাম দেৱান। ৰবাৰ্ট ব্ৰুচে সেইজন ব্যক্তি যিয়ে বিশ্বক অসমৰ চাহৰ লগত পৰিচয় কৰাই দিয়ে। ৰবাৰ্ট ব্ৰুচ এজন স্কটিছ পৰ্যটক আছিল আৰু তেখেতে মণিৰাম দেৱানৰ পৰা জানিব পাৰিছিল যে সেই সময়ৰ অবিভক্ত অসমৰ চিংফৌ নামৰ জনগোষ্ঠীটোৱে অসমতো চীন দেশত উৎপাদন হোৱা চাহ সদৃশ এবিধ গছৰ ব্যৱহাৰ কৰে। কথাটো শুনাৰ লগে লগেই তেখেতে উপলব্ধি কৰিব পাৰিছিল যে ভৱিষ্যতে অসমে চাহ উৎপাদনৰ ক্ষেত্ৰত চীনক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। আৰু 1823 চনত মণিৰাম দেৱানে তেখেতক এই চিংফৌ জনজাতিৰ মুখীয়া বেচাগাম আৰু তেওঁলোকৰ চাহ গছৰ লগত পৰিচয় কৰাই দিয়ে। ৰবাৰ্টে লক্ষ্য কৰিলে যে চিংফৌসকলে জংঘলত হোৱা এবিধ গছৰ পৰা পাত ছিঙি আনি চাহ সদৃশ এবিধ পানীয় প্ৰস্তুত কৰে। তেখেতে লগে লগে চিংফৌৰ মুখীয়া বেচাগামৰ পৰা অনুমতি লৈ এই পাতৰ কিছু নমুনা তেওঁৰ শদিয়াত থকা ব্ৰিটিছ সৈনিক হিচাপে কৰ্মৰত ভাতৃ চাৰ্লছ এলেকজেণ্ডাৰ ব্ৰুচৰ হতুৱাই কলকাতালৈ ইয়াৰ গৱেষণা কৰিব পঠায়। পিছে কলিকতাত উদ্ভিদ বিজ্ঞানী ডক্টৰ নাথানিয়েল ৱালিছে এই পাত কেমেলিয়া কিচি নামৰ এবিধ উদ্ভিদৰ বুলি ভুলকৈ গৱেষণা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ এই বাতৰি লাভ কৰাৰ কিছুদিন পিছতে ৰবাৰ্টৰ আকস্মিক মৃত্যু হয় আৰু অসমক চাহ উৎপাদনৰ ক্ষেত্ৰত চীন দেশৰ প্ৰতিদ্বন্দ্বী হিচাপে চোৱাৰ সপোন তেখেতৰ সপোন হৈয়ে ৰ'ল। ৰবাৰ্টৰ সপোন দিঠক কৰাৰ দায়িত্ব তেওঁৰ ভাতৃ চাৰ্লছে লয় আৰু 1830 চনৰ প্ৰথম ভাগত পুনৰাই কলকাতাৰ বটানিকেল গাৰ্ডেনত গৱেষণাৰ বাবে অসমৰ চাহ গছৰ পাত পঠাই দিয়া হয়। আৰু এইবাৰৰ গৱেষণাত ওলাই পৰিল যে এই পাত কেমেলিয়া কিচিৰ নহয় আৰু অন্যহাতে ই চীনত উৎপাদন হোৱা চাহ গছ কেমেলিয়া চেনেচিছও নহয়। আৰু গৱেষণাৰ অন্তত কলকাতা বটানিকেল গাৰ্ডেনৰ সেই সময়ৰ পৰিচালক ডক্টৰ নাথানিয়েল ৱালিছৰ তত্বাৱধানত এই চাহ গছবিধৰ নাম ৰখা হ'ল কেমেলিয়া চিনেচিছ ভাৰ আছামিকা। ইয়াৰ পিছত অসম সন্তান মণিৰাম দেৱানে চাহ গছৰ ব্যৱসায়ক নতুন ৰূপ দিয়ে। 1839 চনত মণিৰাম দেৱানে আছাম টি কোম্পানীত দেৱান পদত যোগদান কৰে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে সেই সময়তেই তেখেতৰ দৰমহা আছিল মাহিলী 200 টকা। পিছে 1840 চনৰ মাজভাগলৈ তেখেতৰ কোম্পানীটোৰ বিষয়ববীয়াসকলৰ লগত কিছু মতানৈক্য হৈ তেওঁ এই কোম্পানীটোৰ পৰা আঁতৰি আহে আৰু যোৰহাটৰ চিন্নামাৰা চাহ বাগানৰ স্থাপন কৰে। আৰু মণিৰাম দেৱানে হৈছে ভাৰতৰ প্ৰথমগৰাকী চাহ উদ্যোগী আৰু তেখেতে পৃথিৱীৰ প্ৰথমখন চাহ গৱেষণা কেন্দ্ৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰে। মণিৰাম দেৱানে শিৱসাগৰতো আন এখন বাগানৰ স্থাপন কৰে। পিছে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আৰু দেশৰ হকে মাত মতাৰ অপৰাধত মণিৰাম দেৱানক 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হয়। মণিৰাম দেৱানৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ল। অসম আৰু অসমৰ চাহৰ প্ৰতি থকা তেওঁৰ অৱদানক সন্মান স্বৰূপে গুৱাহাটীত থকা ট্ৰেড চেণ্টাৰ গৃহটোৰ নাম মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ ৰখা হয়। আজিৰ দিনত অসমে অকলে 507 মিলিয়ন কেজি চাহ প্ৰতি বছৰে উৎপাদন কৰে আৰু ই গোটেই ভাৰতৰ চাহ উৎপাদনৰ 50%। আৰু এইখন অসমতে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগানখনো আছে আৰু সেইখন হৈছে মোনাবাৰী চাহ বাগান। তেন্তে এয়াই আছিল আপোনাৰ মোৰ অসম চাহৰ ইতিহাস। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, পুনৰ এনেকুৱা এক ইতিহাস লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।